তো যিবিলাক আমাৰ ৰাজহ আইনবিলাক আছে, আমাৰ যিটো ৰেভিনিউ লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্টবিলাক আছে, এইটো বহুতে বুজি পায় আৰু বহুতে বুজি নাপায়। কিন্তু বাস্তৱ কথাটো এইটোৱে কি আমি মাটি নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। আজি বহুতে মাটি বাৰী বিক্ৰী কৰি টাউন চহৰলৈ গুচি গৈছে, কিন্তু সেই সকলোকো মাটিৰ প্ৰয়োজন আছে। তো সেইকাৰণে আজি যিখিনি আমাৰ ভূমি আছে, মাটি আছে, এই মাটিক লৈ পেলাই বিভিন্ন সংঘাত অকল মানে আমাৰ অঞ্চলতে নহয়, গোটেই বিশ্বত মেক্সিমাম কনফ্লিক্ট, মেক্সিমাম যিবিলাক যুদ্ধবিলাক হয়, এইবিলাক ভূখণ্ডক লৈ পেলাই হয়। তো ইয়াৰে সমাধানটো কিন্তু খুব ভালকৈ চিনচিয়াৰলি কৰিব লাগিব, আৰু সেই সমাধানটো সকলো কৰিবলৈ সাহস নকৰে। সেইকাৰণে যোৱা চৰকাৰবিলাকৰ সময়ত হয়তো তেখেতসকলৰ ৰাজনীতিভাৱে কিছুমান কথা এজেণ্ডা লৈছিলে যে আমি এইটো কৰিম, কিন্তু তেখেতসকলে কৰিব নোৱাৰিলে। এতিয়া দুটা কথা মই ক'ব বিচাৰিছোঁ। এটা হ'ল 99 শিক্ষকবিলাকৰ সমস্যা আছিলে, যিটো নেকি আগৰ চৰকাৰৰ মানুহবিলাকে সমাধান কৰিবলৈ সাহস কৰা নাছিলে। এইটো আমি সাহস কৰিছোঁ, আমি সমাধান কৰিছোঁ, আৰু অলপমান যিটো বাকী আছে সেইখিনিও আমি সমাধান কৰিবলৈ চেষ্টা কৰি আছোঁ। ভূমিৰ সমস্যা বহুতে ৰাজনীতি কৰি থৈ গ'ল। এই ভূমিৰ সমস্যাটো লৈ পেলাই বড়ো ৰাজনীতি কৰিছে, অবড়ো ৰাজনীতি কৰিছে, দুই চাইডে ৰাজনীতি কৰিছে। কোনোবা কৈছে যে আমি অবড়ো মানুহ কাৰণে ভূমিৰ পাট্টা পোৱা নাই, আমি মুছলমান কাৰণে পোৱা নাই, আমি বঙালীৰ কাৰণে পোৱা নাই, কিন্তু বড়োবিলাকৰো হাজাৰ হাজাৰ আছে। আজি মোৰ যিখিনি মাটি মই দেউতাৰ পৰা পালোঁ, ইয়াৰ ভিতৰত 2-3 বিঘা মাটিহে মানে মেডি মাটি, বাকীখিনি এতিয়াও খাচ মাটি। কিন্তু মোৰ বয়স এতিয়া 48ত আৰম্ভ হ'ল। 48 বছৰৰ আগৰ পৰাই মোৰ দেউতাই বহুত চেষ্টা কৰি আছিলে মাটিডোখৰ মেডি কৰিবই নোৱাৰিলে। কেতিয়াবা চাৰ্কল অফিচাৰে কয় এই বছৰ নহ'ব, অহা বছৰ আহক। কেতিয়াবা মণ্ডলে কয় এইবাৰ নহ'ব আৰু আপুনি 3 বছৰ পিছত আহক। এনেকা কৰি এতিয়ালৈকে মাটিডোখৰ হোৱাই নাই। আৰু ইণ্টাৰেষ্টিং কথা ক'ব বিচাৰিছোঁ মই আপোনালোকক। কেইদিনমান আগতে আমাৰ একেলগে আমি 4-5জন মান মানে মোৰ ঘৰত মোৰ পৰিয়ালৰ পৰা চবে ভুগি আছো। ইয়াত কোনোবা মাটি এডোখৰ কিনিছে, মাটিটো ৰেজিষ্টাৰ কৰিব পৰা নাই। আজি কালি পৰহি মণ্ডলক মাতিলে নাহে, জুখি দিব লাগে মাটিটো, আজি জুখিব নোৱাৰো। নটিচ দিব লাগিলে মনে মনে নটিচটো এজনক দিয়ে, এজনক নিদিয়ে। তাৰপিছত কয় যে এই চব সীমা ভাগি নাহিলে মাটি জুখিব নোৱাৰিম নহয়। এনেকা কৰি গোটেই ঝামেলাবিলাক কৰি দিছে। তো সেইকাৰণে আজি চাৰ্কল অফিচবিলাকত যিটো হৈছে যে আমাৰ চৰকাৰ অহাৰ পিছতো মই বহুত মানুহবিলাকে ফোন কলবিলাক টেপিং কৰি দিয়ে, ইমান পইচা লাগে নহ'লে নকৰোঁ, ইমান পইচা লাগে নহ'লে নকৰোঁ। তো এই সমস্যাটো আমি স্থায়ী সমাধান কৰিব বিচাৰিছোঁ। সমাধান কৰিব লাগে নে নালাগে ৰাইজ? লাগেতো। বহুত মনে মনে থকাৰ কাৰণে আৰু মই নালাগে নেকি বুলি ইয়াত যাত শুব আৰম্ভ হয়, প্ৰায় 3-4 দিন পিছৰ পৰা আমাৰ এটা SOP ওলাব। এই SOPটো লৈ পেলাই প্ৰত্যেকটো চাৰ্কলত আমি 10 দিন সময় দিম। এই 10 দিনত আপোনালোকে আহি আপোনালোকৰ ক্লাছিফিকেশ্যন কৰা, নামজাৰি কৰা, চিঠা বহীত কিবা গণ্ডগোল আছে এইটো ঠিক কৰা, জমাবন্দীত কিবা এটা সমস্যা আছে এইটো ঠিক কৰা, এইবিলাক গোটেই সমস্যাবিলাক ঠিক কৰিব পাৰিব। এতিয়া আমাৰ অসম চৰকাৰে মিছন বাসুন্ধৰা আৰম্ভ কৰিছে। আমিও মিছন বৈষ্ণুমতি কৰিবলৈ গৈ আছো। আমি 27 জানুৱাৰীটো ডেডলাইন টাইম লৈছোঁ যে 27 জানুৱাৰীৰ পৰা চবে অনলাইনত নিজৰ নাম ক'ৰবাত ভুল হৈছে, নাম কাৰেকশ্যন কৰিছে, চব কৰিব পাৰিব। আৰু প্ৰমাণ পত্ৰবিলাক চব অনলাইন পাই যাব, আৰু আপোনালোকে কোনো দালালি ধৰিব নালাগে। মাজৰ মানুহবিলাকক আৰু পইচা দিব নালাগে। বহুত সময়ত এই সমস্যাটো হৈ থাকে, মইতো নিজেও বহুত ভুগি আহিছোঁ আগতে।